ফাইনেলি শিৱসাগৰ আহি পালোঁ। শিৱসাগৰ গোহাঁই পুখুৰী আৰু এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একেবাৰে গোহাঁই পুখুৰী পাৰৰ পৰা আৰু আপোনালোকক পুখুৰীটো দেখাবলৈ চেষ্টা কৰিম। মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাই থাকক। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? সকলোৱে ভালে চাগে? কৃষ্ণ চাইডিয়া চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰ্তমান আজি ষ্টাৰ্ট কৰিছোঁ একদম ডিব্ৰুগড়ৰ পৰা আৰু কালি আহিলোঁ ডিব্ৰুগড় কাৰ ঘৰত আহিলোঁ আপোনালোকক সকলোখিনি ক'ম। বন্ধুসকলে এতিয়া আপোনালোকক চিনাকি কৰাই দিব লৈছোঁ মিণ্টু ৰাজৰ ঘৰৰ সকলো পৰিয়ালক আৰু মিণ্টু ৰাজৰ ঘৰখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহক তেতিয়াহ'লে মোৰ লগতে। দেখিবলৈ পাইছে মিণ্টু ৰাজ, মানে বহুত দিনে হ'ল মিণ্টু ৰাজে মাতি আছিলে, সিহঁতৰ ঘৰলৈ আহিব পৰা নাছিলোঁ, গতিকে কালি আহিলে আগবঢ়াই আনিলোগৈ আৰু আজি সেইকাৰণে গোটেইখিনি মিলি কিনে শিৱসাগৰ যাওঁ অকণমান ফুৰিবলৈ। তো গৈ থাকোঁ আৰু ভিডিঅ'টো চালে গম পাবই আজি কিহৰ কাৰণে আমি আকৌ শিৱসাগৰলৈ যাব ওলাইছোঁ, নাই কি? ভিডিঅ'টোতে গম পাব। হয় ভিডিঅ'টো। আৰু কিবা ৰাইজক কিবা অনুৰোধ মানে কি আৰু চাই থাকক ভিডিঅ'বিলাক এনেকৈ সদায় আৰু আমাৰ কৃষ্ণ চৈতীয়াক মৰম কৰি যাওক সদায় বহুত ধুনীয়াকৈ কাম কৰি গৈছে আৰু শদিয়াত ক'বলৈ গ'লে বহুত সুন্দৰ কাম কৰি আছে আৰু এনেকৈ ভাল ভাল ভিডিঅ'বিলাক দিবলৈ আশীৰ্বাদ কৰিছোঁ দেই। লগতে এওঁলোকৰ লগতে মই কৈ দিছোঁ। আৰু এতিয়া আমি যাওঁ শিৱসাগৰলৈ যাওঁ বুলি ভাবিছোঁ আৰু সকলোকে দেখুৱাব চেষ্টা কৰিম। তাৰ আগতে আমি সকলো পৰিয়ালক দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে কণ্টিনিউছ চাই গৈ থাকক। ফাইনেলি শিৱসাগৰ যাবলৈ ওলাইছোঁ আৰু সকলোৱে ওলাইছে। এইয়া দেখিলে গৈছে আমাৰ টিমবিলাক পূৰা লাইন হৈ আছে। এয়া এটা পূৰা ফেশ্বন দি আছে। কি ৰিলছ বনাইছা নেকি? ফেশ্বন এয়া পূৰা ৰেডি, সকলোৱে ওলাইছে পুৱা চব ৰেডি ওলাইছে। এয়া মিণ্টু ৰাজৰ মাক, এইফালে দেউতাক মই দেখুৱাই দিছোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে। এই বাইসকল, এইটো আমাৰ কেমেৰামেন একশ্যন, কেমেৰামেন একশ্যন। এইটো বোলে কচু গুটি বুলি কৈছে এয়া নাম নে কি গুটি? হা আলুগুটি। ফাইনেলি শিৱসাগৰ আহি পালোঁ। শিৱসাগৰ গোহাঁই পুখুৰী আৰু এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একেবাৰে গোহাঁই পুখুৰী পাৰৰ পৰা আৰু আপোনালোকক পুখুৰীটো দেখাবলৈ চেষ্টা কৰিম। মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে চাই থাকক। এয়া দেখিবলৈ পাইছে গোহাঁই পুখুৰী আৰু এই পুখুৰীটো কিয় গোহাঁই পুখুৰী বুলি কয়? আচলতে এই পুখুৰীটো ৰজা দিনৰ পুখুৰী আৰু গোহাঁই নামৰ এজন ৰজা আছিল। তেখেতে এই পুখুৰীটোত নিজৰ গা ধোৱা বাহিৰে নিজৰ পেটু ওলাই এই পুখুৰীটোত গা ধুইছিল। সেয়েহে এই পুখুৰীটোৰ নাম জনা যায় যে পেটু ধোৱা পুখুৰী বুলিও কয়। আৰু এই ৰজাই কোনো মানুহ নুঠা আগত তেখেতে ইয়াত গা ধুইছিল আৰু এয়া দেখিবলৈ পাইছে ৰজা দিনৰ গোহাঁই পুখুৰী আৰু আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টোৰ জৰিয়তে। গোহাঁই পুখুৰী পাৰৰ পৰা আহিলোঁ, এয়া বহিলোঁ ভাগিনৰ ঘৰত আৰু এয়া দিছে আমাৰ কাৰণে ঠাণ্ডা পানী। এয়া দেখিবলৈ পাইছেনে? ঠাণ্ডা পানী লৈ ল'লোঁ আৰু এয়া দেখিব পাইছে আকৌ চাহ ব্যৱস্থা। চাহটো পালোঁ, খাই লওঁ। দেখিছেনে? চাহ বিস্কুট সকলোখিনি দিছে আৰু খাই লওঁ। খাই মেলি আৰু বেলেগ এখন গাঁৱত গৈ আছোঁ। এয়া দেখিবলৈ পাইছে আহি গ'লোঁ শিৱসাগৰ নেমকুৰ গাঁৱত আৰু নেমকুৰ গাঁৱত আছিল সভা আৰু আমাক নিমন্ত্ৰণ কৰিছিল, সেয়েহে আহিলোঁ। এয়া দেখিবলৈ পাইছেনে? ভকতসকলে নাম লৈ আছে আৰু ভকতসকলকো অলপমান ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিলোঁ। সকলোৱে এনেধৰণৰ নাম লৈ আছে আৰু আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ইয়াৰ পৰা এতিয়া আমি আকৌ গুচি যাব লাগিব। ফাইনেলি আহি গ'লোঁ শিৱসাগৰৰ পৰা এতিয়া ডিব্ৰুগড়লৈ বুলি। এয়া দেখিবলৈ পাইছেনে? এনেকৈ গৈ আছোঁ টাউনৰ মাজেদি আৰু সেই আগত দেখিবলৈ পাইছেনে গাড়ীবোৰ বহুত জাম হৈ আছে আৰু টাউনৰ মাজতো ভিৰ হ'বই, সেইকাৰণে অলপমান ৰৈ দিলোঁ আপোনালোককো টাউনখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। যদিহে চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ।